প্ৰত্যেক পৰিয়ালে সদায় চুবুৰীয়া পৰিয়ালসমূহৰ বিষয়ে কিছু কথা জানে, কিছু ভাল বেয়া সম্পৰ্ক বজাই ৰাখে। ঠিক তেনেদৰে ভাৰতবৰ্ষৰ চুবুৰীয়া এখন দেশ হৈছে পাকিস্তান। গতিকে চুবুৰীয়া দেশ হিচাপে পাকিস্তানৰ কিছু কথা আমাৰ পৰিচিত হ'ব লাগে আৰু সেই দেশখনৰ লগত আমাৰ সম্পৰ্ক কেনেকুৱা তাৰ বিষয়ে আমি জানিব লাগে। এই সম্পৰ্কে আমি আপোনালোকলৈ লৈ আনিছোঁ এটা নতুন ভিডিঅ' য'ত আমি পাকিস্তানৰ বিষয়ে আৰু ভাৰত পাকিস্তানৰ সম্পৰ্কৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিম। মই কপিল কাকতি আশা ৰাখিছোঁ এই ভিডিঅ'টোৰ পৰা সকলোৱে কিছু নহয় কিছু উপকৃত হ'ব। সৰ্বপ্ৰথমে আমি পাকিস্তানৰ ভৌগোলিক অৱস্থানৰ বিষয়ে কিছু জানি লওঁ। এই দেশ ভাৰতৰ উত্তৰ পশ্চিম সীমাত অৱস্থিত, য'ত 4খন প্ৰদেশ আৰু কেইখনমান কেন্দ্ৰীয় শাসিত অঞ্চল আছে। প্ৰদেশকেইখন হৈছে খাইবাৰ পাখতুন, সিন্ধু, পঞ্জাৱ আৰু বেলুচিস্তান। এইকেইখনৰ ভিতৰত বেলুচিস্তানৰ জনসংখ্যা খুবেই কম, পাহাৰীয়া অঞ্চল আৰু মৰুভূমিৰ বাবে, আৰু পঞ্জাৱত জনসংখ্যা আটাইতকৈ বেছি। আমি জানো যে হিমালয় পৰ্বতৰ পৰা ওলাই অহা সিন্ধু নদী ভাৰতৰ মাজেৰে পাৰ হৈ পাকিস্তানত সোমাইছে আৰু শেষত আৰৱ সাগৰত ই বিলীন হৈ গৈছে। এই সিন্ধু নদীখনৰ যি তাৎপৰ্য সেই পাকিস্তানত যথেষ্ট বেছি, অৰ্থাৎ পাকিস্তানৰ মূল নদী হিচাপে সিন্ধু নদীয়ে যথেষ্ট প্ৰভাৱ পেলাই আছে পাকিস্তানৰ কৃষিভূমিৰ ক্ষেত্ৰত বা পাকিস্তানৰ উৎপাদন ক্ষেত্ৰত। ইয়াৰ লগতে কিছু সৰু বৰ নৈয়েও পাকিস্তানৰ কৃষি উৎপাদনত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা দেখা পাওঁ। পাকিস্তানৰ ৰাজধানী হৈছে ইছলামাবাদ আৰু ই এখন নতুন চহৰ বুলিব পাৰি। পুৰণি চহৰৰ ভিতৰত আমি পেছোৱাৰ, কৰাচী, লাহোৰ এইবিলাকৰ নাম ইতিমধ্যে আমি জানো। ইয়াৰ পিছত আমি জানিব লাগিব সেই পাকিস্তান দেশখনৰ জনসংখ্যা। পাকিস্তানৰ জনসংখ্যা প্ৰায় 230 মিলিয়ন আৰু ইয়াৰ যিটো গ্ৰোথ ৰেট জন্মৰ বৃদ্ধিৰ হাৰ সেয়া হৈছে 1.91%। আৰু জনসংখ্যা প্ৰতি কিলোমিটাৰ 289 জনকৈ আছে আৰু ইয়াৰ মাটিকালি হৈছে 7,96,100 বৰ্গ কিলোমিটাৰ। আৰু ইতিমধ্যে কৈছোঁ ইয়াত 4খন প্ৰদেশ আছে আৰু এই প্ৰদেশকেইখনৰ ভিতৰত পঞ্জাৱতে আটাইতকৈ বেছি মানুহ আছে, 118 মিলিয়ন অৰ্থাৎ 118 নিযুত মানুহ এই পঞ্জাৱ প্ৰদেশতে আছে। ইয়াৰ পিছতে আছে সিন্ধু প্ৰদেশখনত আৰু তাৰপিছত আছে খাইবাৰ পাখতুনত আৰু বেলুচিস্তানত যদিও মাটিকালি যথেষ্ট বেছি, কিন্তু ইয়াত জনসংখ্যাৰ পৰিমাণ যথেষ্ট কম। ইয়াৰ পিছত যদি আমি ধৰ্মৰ দিশটো চাওঁ তেতিয়া আমি দেখা পাওঁ যে পাকিস্তানত ইছলাম ধৰ্মাৱলম্বী লোক যথেষ্ট বেছি আছে, প্ৰায় 96.2%। আৰু হিন্দু আৰু খ্ৰীষ্টান মানুহো তাত আছে। হিন্দু মানুহৰ সংখ্যা প্ৰায় 1.6% আৰু খ্ৰীষ্টান মানুহৰ সংখ্যা ঠিক তেনেদৰে 1.5%। ইয়াৰ পিছত সেই দেশৰ জীৱন প্ৰত্যাশা বা লাইফ এক্সপেক্টেঞ্চি আমি যদি চাওঁ তেতিয়া আমি দেখোঁ প্ৰায় 67.64 বছৰ থাকে, অৰ্থাৎ এজন মানুহৰ গড় জীৱন প্ৰত্যাশা হৈছে 67.64 বছৰ। ইয়াৰ পিছত পাকিস্তানৰ যদি আমি ইতিহাস চাবলৈ যাওঁ তেতিয়া আমি দেখা পাওঁ যে পাকিস্তান যিহেতু এটা সময়ত ভাৰতবৰ্ষৰে এটা অংগ আছিলে, গতিকে ভাৰতবৰ্ষৰ ইতিহাসেই আছিলে পাকিস্তানৰ ইতিহাস, কাৰণ পাকিস্তান ভাৰতৰ এটা অংশহে আছিল। গতিকে আমি যেতিয়া পাকিস্তানৰ ইতিহাস চাবলৈ যাওঁ তেন্তে আমি 1906 চনৰ মানৰ পৰাই আৰম্ভ কৰিলে বেছি সুবিধা হ'ব, কাৰণ 1906 চনৰ পৰাই ক'বলৈ গ'লে পাকিস্তান নামৰ দেশখনৰ যিটো বীজ সেই বীজটো অংকুৰিত হৈছিল। অৰ্থাৎ 1906 চনত যি মুছলিম লীগ গঠন হৈছিল, সেই মুছলিম লীগৰ গঠনৰ ফলস্বৰূপে এটা সময়ত আমি পাকিস্তান নামৰ এখন নতুন দেশ দেখিবলৈ পাওঁ। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ অৰ্থেই এই মুছলিম লীগ গঠন হৈছিল আৰু সেই কাৰণেই 1947 চনত ধৰ্মৰ ভিত্তিতেই ভাৰতখন দুভাগ কৰা হৈছিল, ভাৰত আৰু পাকিস্তান। স্বাধীনতা সংগ্ৰামত যদিও জাতীয় কংগ্ৰেছৰ লগত মুছলিম লীগ একেলগ হৈ স্বাধীনতা সংগ্ৰামত নামি পৰিছিল ব্ৰিটিছৰ বিৰুদ্ধে, তথাপি কিন্তু দুয়োটা দলৰ মাজত যেন এটা প্ৰভেদ দেখা গৈছিল আৰু যিবিলাক ইংৰাজ বিদ্ৰোহী সেই কাৰ্যবিলাকত একেলগ হ'লেও নিজৰ মাজতে কিন্তু যি মনোমালিন্য ঘটিছিল সেইটো কিন্তু 47 চনলৈকে এৰ খোৱা নাছিল। 1947 চনত ভাৰত আৰু পাকিস্তান দুভাগ হ'ল আৰু পাকিস্তানে
14 আগষ্টত নিজৰ স্বাধীনতা দিৱস পালন কৰিবলৈ ল'লে আৰু কেইজনমান প্ৰতাপী ৰাজনৈতিক নেতাৰ ছত্ৰছায়াত পাকিস্তানৰ যি প্ৰশাসনিক কাৰ্য সেইবিলাক চলিবলৈ আৰম্ভ কৰিলে। কিন্তু প্ৰথম অৱস্থাত আমি দেখা পাইছিলোঁ যে পাকিস্তানৰ কেইজনমান প্ৰশাসনিক নেতাৰ ছত্ৰছায়াত যদিও প্ৰশাসন চলিছিলে, তথাপিও তাত কিছুমান বেমেজালি দেখা দিছিল। তাৰ উদাহৰণ হিচাপে আমি ক'ব পাৰোঁ যে ভাৰতৰ যি সংবিধান সেয়া 1950 চনৰ 26 জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হৈছিল। কিন্তু পাকিস্তানৰ সংবিধান যথেষ্ট পলমকৈহে তৈয়াৰ কৰা হৈছিল আৰু সময়ে সময়ে নতুন সংবিধানৰ প্ৰস্তুত কৰা বা সংবিধান সংশোধন কৰাৰ আমি কাৰ্য পৰিলক্ষিত হৈছোঁ। ইয়াৰ ঠিক পিছতে আমি দেখা পাইছোঁ যে কেৱল ৰাজনৈতিক নেতাৰ দ্বাৰাই যে প্ৰশাসনিক কাৰ্য চলিছিলে সেইটো নহয়। পাকিস্তানত মাজে সময়ে আমি বহুতো উদাহৰণ আছে য'ত সামৰিক নেতাসকলেও বা আৰ্মিৰ যিবিলাক চিফ বুলি কোৱা হয়, তেওঁলোকেও পাকিস্তানৰ যিডাল শাসনৰ বাঘজৰী নিজৰ হাতলৈ আনিছিল। অৰ্থাৎ গণতান্ত্ৰিকভাৱে প্ৰশাসন চলা নাছিলে, গণতান্ত্ৰিকভাৱে দেশখন চলা নাছিলে। তাৰ বিপৰীতে সামৰিক নেতাৰ দ্বাৰাও এই পাকিস্তান দেশখন পৰিচালিত হৈছিল বিভিন্ন কাৰণত। এই কাৰণসমূহৰ ভিতৰত এটা মূল কাৰণটো হৈছে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ যি ক্ষমতা, সেই ক্ষমতাৰ অৰিয়েটোৱে হৈছে এটা মূল কাৰণ। ৰাষ্ট্ৰপতিয়ে নিজৰ ক্ষমতা বৃদ্ধি কৰিব বিচাৰিছিলে বহু সময়ত, আৰু প্ৰধানমন্ত্ৰীয়ে সেই ক্ষমতা ৰাজনৈতিকভাৱে নিৰ্বাচিত চৰকাৰৰ হাতলৈ আনিব বিচাৰিছিল। আৰু এইটোৱে হৈছে পাকিস্তানৰ প্ৰশাসনিক বেমেজালিৰ এটা মূল কাৰণ। ইয়াৰ লগে লগে আৰু এটা বিষয় আমি চাব লাগিব, সেইটো হৈছে 1947 চনত যেতিয়া পাকিস্তান আৰু ভাৰত আৰু পাকিস্তান দুভাগ হ'ল, তেতিয়া পাকিস্তান দুটা অংশত বিভক্ত হৈছিল। এটাক কোৱা হৈছিল পশ্চিম পাকিস্তান আৰু এটাক কোৱা হৈছিলে পূব পাকিস্তান। আৰু এই পূব পাকিস্তানে 1971 চনত বাংলাদেশ নাম লয়। আৰু এই বাংলাদেশ বা নতুন এখন দেশ কিয় সৃষ্টি হ'বলগীয়া হ'ল পাকিস্তানৰ মাজতে, তাৰ কাৰণটো যদি আমি পঢ়িয়াই চাওঁ তেতিয়া আমি দেখা পাওঁ যে যি বৰ্তমানৰ বাংলাদেশ বা অতীতৰ সেই পূব পাকিস্তানত জনসংখ্যা যথেষ্ট বেছি আছিল, কিন্তু প্ৰশাসনিকভাৱে দক্ষ বা সম্ভ্ৰান্ত এটা শ্ৰেণী আছিলে পশ্চিম পাকিস্তানত। আৰু পশ্চিম পাকিস্তানৰ আৰু পূব পাকিস্তানত যেতিয়া নিৰ্বাচন অনুষ্ঠিত হৈছিল, তেতিয়া প্ৰায়বিলাকতে আমি দেখা পাইছিলোঁ যে পূব পাকিস্তান অৰ্থাৎ বৰ্তমানৰ বাংলাদেশৰ যি ৰাজনৈতিক দলসমূহ আছিলে, সেই দলসমূহে জয়ী হৈছিল। আৰু সেইটো পশ্চিম পাকিস্তানৰ কিছুমান সম্ভ্ৰান্ত শ্ৰেণীৰ যিবিলাক ৰাজনৈতিক নেতা আছিলে, সেইসকলে সেই কথাটো সহজে মানি ল'ব বিচৰা নাছিল। যাৰ ফলস্বৰূপে পশ্চিম পাকিস্তানে প্ৰত্যেকবাৰেই পূব পাকিস্তানত হোৱা যি নিৰ্বাচন, সেই নিৰ্বাচনটোক যিটো ফলাফল, সেই নিৰ্বাচনৰ ফলাফলটোক খাৰিজ কৰিছিল। আৰু বিভিন্ন উপায়েৰে পশ্চিম পাকিস্তানৰ দ্বাৰাই পূব পাকিস্তান পৰিচালিত হৈছিল। আৰু এই দুখন পাকিস্তানৰ মাজত প্ৰভেদ হোৱাৰ বহুতো কাৰণ আছে। বিভিন্ন কাৰণত তেওঁলোক দুইটা অঞ্চলৰ মাজত মনোমালিন্য ঘটাৰ বহুতো কাৰণ আছে। তাৰ এটা কাৰণ হৈছে ভাষিক সমস্যা। পূব পাকিস্তানত মূল ভাষা হৈছে বাংলা আৰু পশ্চিম পাকিস্তানত হৈছে উৰ্দু। গতিকে ভাষিক সমস্যা লৈ পেলাই এটা ডাঙৰ সমস্যা হৈছিল। আৰু বিশেষকৈ পশ্চিম পাকিস্তানত যিবিলাক লোক পূৰ্বতে স্বাধীনতা সংগ্ৰামৰ লগত জড়িত হৈছিল, তাৰে বেছিভাগ লোকেই আছিলে সম্ভ্ৰান্ত পৰিয়ালৰ। গতিকে বেছিভাগেই পূব পাকিস্তানতো যদিও তেনেকুৱা লোক আছিলে, সেয়া কিন্তু সংখ্যাত যথেষ্ট কম। গতিকে এটা দুয়োটা অঞ্চলৰ মাজত প্ৰভেদৰ এটা কাৰণ, আৰু সেই প্ৰভেদটো দীৰ্ঘদিনীয়া কেতিয়াও হোৱাটো তেওঁলোকে বিচৰা নাছিলে। সেইকাৰণে পূব পাকিস্তানৰ লোকসকলে পশ্চিম পাকিস্তানৰ যি নিৰ্দেশনা, সেই নিৰ্দেশনা মতে চলিবলৈ অমান্তি হৈছিল। আৰু এটা সময়ত ভাৰতবৰ্ষৰ সহযোগত পূব পাকিস্তানে বাংলাদেশ নামেৰে নিজকে চিনাকি দিবলৈ ল'লে, অৰ্থাৎ নতুন দেশ হিচাপে স্বীকৃতি লাভ কৰিলে। পাকিস্তান দেশখনৰ ইতিহাস চাবলৈ গ'লে প্ৰথমতে আমি জানিব লাগিব এজন ব্যক্তিৰ নাম, যিজনে পাকিস্তান শব্দটো প্ৰথম ব্যৱহাৰ কৰিছিল।
সেয়া হৈছে আলমা ইকবাল। আৰু 1930 চনত তেখেতে এই শব্দটো প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিল, যাৰ অৰ্থটো হৈছে লেণ্ড অফ পিয়'ৰ, অৰ্থাৎ পবিত্ৰ স্থান। আৰু 1933 চনত চৌধুৰী ৰহমত আলীয়ে এই শব্দটো তেখেতৰ এখন কিতাপ নাও এণ্ড নেভাৰ নামৰ গ্ৰন্থখনত প্ৰকাশ কৰিছিল। ইতিমধ্যে আমি কৈছোঁৱে পাকিস্তান দেশখনৰ যিটো বীজ, সেই বীজটো আছিলে মুছলিম লীগ, যি 1906 চনত গঠন কৰা হৈছিল। কিন্তু এই বীজটো ৰোপণ কৰিবৰ কাৰণে যি কঠীয়াতলী প্ৰস্তুত কৰা হৈছিল, সেই কঠীয়াতলীখন প্ৰস্তুত কৰিছিল এই বিদ্ৰোহৰ ঠিক পিছতেই ছাৰ ছৈয়দ আহমদ খান। তেখেতৰ নাম নক'লে আমাৰ বিষয়টো আধৰুৱা হ'ব, কাৰণ তেখেতেই মুছলিমসকলক হিন্দুসকলৰ সমানে অধিকাৰ দিবৰ বাবে ব্ৰিটিছৰ আগত দাবী উত্থাপন কৰিছিল। তাৰ লগতে তেখেতে ৰাজনৈতিক পথাৰত মুছলমানসকলক অংশগ্ৰহণ কৰাত বৰ বিশেষ উৎসাহ দিয়া নাছিল যদিও অৰ্থনৈতিক ক্ষেত্ৰত যথেষ্ট সবল হ'বৰ বাবে উৎসাহ প্ৰদান কৰিছিল। ঠিক পিছতেই আমি যিজন ব্যক্তিৰ নাম ক'ব লাগিব, সেইজন হৈছে মহম্মদ আলী জিন্না। এখেতকে পাকিস্তান দেশখনৰ স্ৰষ্টা বা পিতৃ বুলি ক'ব পাৰি। 1906 চনত তেখেতে জাতীয় কংগ্ৰেছত যোগদান কৰিছিল, কিন্তু 1913 চনত তেখেতে মুছলিম লীগত যোগদান কৰিছিল। প্ৰথম অৱস্থাত ভাৰত পাকিস্তান নামৰ দুখন দেশৰ যি চিন্তা, সেইটো তেখেতৰ মনলৈ অহা নাছিল বা তেখেতে সেই কথাৰ ওপৰত গুৰুত্ব দিয়া নাছিল। কিন্তু পৰৱৰ্তী সময়ত দেখা গৈছিল তেখেতে পাকিস্তান দেশখনক এখন নতুন দেশ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল। এনেকুৱা হৈছিল, ভাৰত 1947 চনৰ যেতিয়া স্বাধীন হৈছিল, তাৰ ঠিক কিছু বছৰৰ আগতে মহাত্মা গান্ধীৰ লগত তেখেতৰ এটা আলোচনা হৈছিল। আৰু সেই সময়ত মহাত্মা গান্ধীয়ে এটা শেষ চেষ্টা কৰিছিল মহম্মদ আলী জিন্নাৰ জৰিয়তে, যাতে ভাৰত আৰু পাকিস্তান দুখন যাতে দেশ নহয়। কিন্তু সেই আলোচনাও বিফল হৈছিল। মহম্মদ আলী জিন্নাই সময় উপযোগী এটা সিদ্ধান্ত বুলি ভাবিছিল পাকিস্তান দেশখনৰ সৃষ্টিটো, আৰু সেইবাবে মহাত্মা গান্ধীৰ যি স্বপ্নৰ ভাৰতবৰ্ষ, সেই স্বপ্নৰ ভাৰতবৰ্ষ হোৱাত সম্ভৱপৰ হৈ উঠা নাছিল। 1948 চনত যিদৰে ভাৰতবৰ্ষত মহাত্মা গান্ধীৰ মৃত্যুবৰণ কৰিছিল, ঠিক একেটা সময়তে অৰ্থাৎ 1948 চনতে পাকিস্তানতো মহম্মদ আলী জিন্নাৰ মৃত্যুবৰণ হৈছিল, যাৰ ফলস্বৰূপে এক শূন্যতা পাকিস্তানত দেখা গৈছিল। আৰু মহাত্মা আলী জিন্নাৰ যি সহযোগী আছিল, সেই সহযোগীসকলৰ জৰিয়তেই পাকিস্তান দেশখনৰ প্ৰশাসনিক কাৰ্য আগবাঢ়ি গৈছিল। কিন্তু আমি সেই সময়ৰ পৰা দেখা পাওঁ যে যিসকল প্ৰেছিডেণ্ট আছিল, যিসকল ৰাষ্ট্ৰপতি আছিল, তেওঁলোকে নিজৰ অধিকাৰ বেছি কৰিবলৈ চেষ্টা কৰিছিল, নিজৰ ক্ষমতা অধিক কৰিবলৈ চেষ্টা কৰিছিল। আৰু তাৰ ঠিক বিপৰীতে প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনৰ জৰিয়তে যি চৰকাৰ গঠন হৈছিল, সেই চৰকাৰ অধিক শক্তিশালী কৰাৰ চেষ্টা চলাইছিল। আৰু এই দুই কাজিয়াৰ মাজত মাজে মাজে সামৰিক অভ্যুত্থান দেখা দিছিল, অৰ্থাৎ সামৰিক লোকসকলৰ জৰিয়তে আৰ্মিৰ জৰিয়তে পাকিস্তান দেশখন পৰিচালিত হৈছিল। আৰু এই ঘটনাটো এবাৰ নহয় বহুবাৰ পাকিস্তানত দেখা গৈছিল। আৰু বহুতবাৰ ইলেকশ্যন হৈছিল যদিও ভাৰতৰ দৰে এটা নিয়ম মাফিক যি ইলেকশ্যন ভাৰতবৰ্ষত চলি আছিল, নিৰ্বাচন চলি আছিল, সেইদৰে পাকিস্তানত সংঘটিত হোৱাত সম্ভৱপৰ হোৱা নাছিল। আৰু আমি পৰৱৰ্তী সময়ত দেখা পাইছিলোঁ যে বিশেষকৈ পাৰভেজ মুশ্বাৰফৰ দিনলৈকে যে সামৰিক অভ্যুত্থান পাকিস্তানত সঘনাই দেখা গৈছিল। এই ঘটনাসমূহৰ মাজে মাজে এনেকুৱা কিছুমান ঘটনা ঘটিছিল য'ত প্ৰধানমন্ত্ৰী হওক বা অন্য কিছুমান শীৰ্ষ নেতাৰ পাকিস্তানত মৃত্যুবৰণ হৈছিল, জেললৈ যাবলগীয়া হৈছিল বা দেশান্তৰিত হৈছিল, আনকি ফাঁচি দিয়া পৰ্যন্তও হৈছিল। গতিকে এনেধৰণৰ কিছুমান ঘটনা পাকিস্তানত দেখিবলৈ পোৱা গৈছিল। পাকিস্তানৰ ইতিহাস চালে আমি সেইবিলাক দেখিবলৈ পাওঁ। ইয়াৰ পিছত আমি যদি অৰ্থনৈতিক ক্ষেত্ৰত বা বৈদেশিক সম্পৰ্কৰ ক্ষেত্ৰত পাকিস্তানৰ কেনেকুৱা ভূমিকা আছিল, সেইটো যদি আমি চাওঁ, তেতিয়া আমি দেখা পাওঁ পাকিস্তানে এটা সময়ত আমেৰিকাৰ সহযোগত আফগানিস্তানত কিছুমান ব্যক্তি পঠিয়াইছিল, যিসকল ব্যক্তিয়ে আফগানিস্তানত থকা ৰাছিয়াৰ সৈনিকসকলৰ বিপৰীতে যুদ্ধ কৰিছিল। আমি গম পাওঁ যে ৰাছিয়াই আফগানিস্তানত ঘাটি পাতিছিল এটা সময়ত, আৰু সেই ৰাছিয়াৰ বিপৰীতে পাকিস্তানৰ পৰা যোৱা কিছুমান লোকে
আফগানিস্তানত ৰাছিয়াৰ বিপৰীতে যুদ্ধ কৰিছিল আৰু ইয়াত সহযোগ কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰই। কিন্তু সময়ৰ লগে লগে পৰিস্থিতি সলনি হ'ল। এটা সময়ত ৰাছিয়ান সৈনিক আফগানিস্তানৰ পৰা উভতি গ'ল আৰু সেই আফগানিস্তানত তালিবানে ক্ষমতা দখল কৰে আৰু সেই আফগানিস্তানৰ পৰাই পৰৱৰ্তী সময়ত আমেৰিকাত এটা সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা কৰা হয়, যাৰ নেতৃত্বত আছিলে ওছামা বিন লাডেন। আৰু সেই ওছামা বিন লাডেন পৰৱৰ্তী সময়ত পাকিস্তানৰ এবটাবাদত যেতিয়া আশ্ৰয় লৈ আছিল, পাকিস্তানৰ ৰাজধানীৰ কিছু দূৰত থকা এটা অঞ্চল এবটাবাদ, তাতে গৈ পাকিস্তানলৈ গৈ আমেৰিকান সৈনিকে ওছামা বিন লাডেনক পৰৱৰ্তী সময়ত হত্যা কৰে। এই সময়ছোৱালৈকে পাকিস্তান আৰু আমেৰিকাৰ সম্পৰ্ক যথেষ্ট ভাল আছিল, কাৰণ এটা সময়ত আফগানিস্তানত পাকিস্তানে যেতিয়া যোদ্ধা পঠিয়াইছিলে ৰাছিয়াৰ বিপৰীতে যুদ্ধ কৰিবৰ বাবে, তাতো আমেৰিকাই আওপকীয়াকৈ সহায় কৰি আছিল। দ্বিতীয়তে, পাকিস্তান দেশত বিশেষকৈ উত্তৰ পশ্চিম অঞ্চলত যেতিয়া সন্ত্ৰাসবাদীৰ ঘাটি পতা হৈছিল, তেতিয়া পাকিস্তানৰ সীমাৰ ভিতৰত থকাৰ বাবে আমেৰিকাই সৈন্য পঠিয়াব পৰা নাছিল, কিন্তু পাকিস্তানৰ সৈন্যই সেই ঘাটিত আক্ৰমণ চলাইছিল। পৰৱৰ্তী সময়ত চীন আৰু পাকিস্তানৰ যেতিয়া সুসম্পৰ্ক হ'বলৈ ল'লে, সেই কথাটো আমেৰিকা যুক্তৰাষ্ট্ৰই ভাল নাপালে, কাৰণ আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত চীনৰ বৰ ভাল সম্পৰ্ক নাই। আৰু তাৰ ঠিক পৰৱৰ্তী সময়তে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা পাকিস্তানে পাই অহা যি সাহাৰ্য, সেয়া অধিক হাৰত কমিবলৈ ল'লে। পাকিস্তানৰ আৰ্থিক বিপৰ্যয় বহুতবাৰ হোৱা দেখা যায়, কিন্তু তাৰ পিছতো পাকিস্তানে এই বিপৰ্যয়সমূহৰ পৰা ৰক্ষা পৰে বিভিন্ন কাৰণত। তাৰে প্ৰথম কাৰণটো হৈছে ইছলামিক দেশসমূহৰ পৰা পাকিস্তানে লাভ কৰি থকা বিভিন্ন ধৰণৰ সাহাৰ্য বা সহায়। বিশেষকৈ ইছলামিক দেশবিলাক পাকিস্তানৰ পশ্চিম দিশে আমি দেখোঁ, ছৌদি আৰবৰ পৰা আৰম্ভ কৰি বিভিন্ন দেশ, সেই দেশসমূহৰ পৰা বিভিন্ন বিপৰ্যয়ৰ সময়ত পাকিস্তানে সহায় লাভ কৰি আহিছে। দ্বিতীয়টো কাৰণ হৈছে, আমি জানো যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়া দুটা অৰ্থনৈতিক ভাৱাধাৰাৰ দেশৰ নেতৃত্ব বহন কৰিছে। ৰাছিয়াই যিদৰে সমাজবাদীৰ নেতৃত্ব বহন কৰিছে, ঠিক তেনেদৰে আমেৰিকা যুক্তৰাষ্ট্ৰই পুঁজিবাদী ভাৱধাৰাৰ নেতৃত্ব বহন কৰিছে। আমি জানো যে ভাৰতবৰ্ষ অতীতৰ পৰা ৰাছিয়াৰ প্ৰতি অৰ্থাৎ সমাজবাদী ভাৱধাৰাৰ প্ৰতি এটা ভাল ভাৱ আমি অতীতৰ পৰা দেখা পাওঁ। গতিকে তাৰ বিপৰীতে আমেৰিকা যুক্তৰাষ্ট্ৰই পাকিস্তানক বিভিন্ন ধৰণৰ সহায় আগবঢ়াইছিলে, যাতে সেই পুঁজিবাদী ভাৱধাৰা পাকিস্তানত বিয়পিব পাৰে। গতিকে পাকিস্তানৰ বিভিন্ন বিপৰ্যয়ৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰই সহায় কৰা আমি দেখিবলৈ পাওঁ। তৃতীয়টো কাৰণ হৈছে, বিভিন্ন ধৰণৰ সন্ত্ৰাসবাদীৰ ঘাটি পাকিস্তানত আছে বুলি বিভিন্ন পেপাৰ পত্ৰ বা সংবাদ মাধ্যমত আমি শুনিবলৈ পাওঁ। বিভিন্ন আলোচনীত সেইবিলাকৰ ওপৰত প্ৰবন্ধ আমি দেখিবলৈ পাওঁ। গতিকে ইয়াৰ পৰা আমি এটা কথা অনুমান কৰিব পাৰোঁ যে পাকিস্তানৰ যি সন্ত্ৰাসবাদী বা আতংকবাদী আদিৰ ঘাটি আছে, সেইটোৱে কিছু ক্ষেত্ৰত পাকিস্তানৰ অৰ্থনৈতিক বিপৰ্যয় ৰোধৰ ক্ষেত্ৰত সহায়হে হৈছে, কাৰণ পাকিস্তান এখন পাৰমাণৱিক শক্তিসম্পন্ন দেশ। এনে দেশৰ চৰকাৰ যদি কিবা কাৰণত ভাগি যায় আৰু সেই দেশৰ চৰকাৰৰ ক্ষমতা যদি এই সন্ত্ৰাসবাদীৰ হাতলৈ গুচি যায়, তেন্তে পাৰমাণৱিক অস্ত্ৰৰ যি বিৰূপ প্ৰভাৱ, সেয়া হয়তো পৃথিৱীয়ে দেখিবলৈ পাব। সেই শংকাৰ বাবে হয়তো পৃথিৱীৰ বিভিন্ন দেশে আৰু বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানে পাকিস্তানক সহায় আগবঢ়াই আহিছে পাকিস্তানৰ বিপদৰ কালত। আৰু আমি তেনেকুৱা বিপদ শ্ৰীলংকা বা বাংলাদেশ আদি বিভিন্ন দেশৰ ক্ষেত্ৰতো দেখা পাইছোঁ, যিটো বিপদৰ সময়ত অন্য দেশ হয়তো আগবাঢ়ি অহা নাই, কিন্তু পাকিস্তানৰ বিপদৰ সময়ত বিভিন্ন দেশ আগবাঢ়ি আহিছে। ইয়াৰ এটা কাৰণ হয়তো সেই পাৰমাণৱিক অস্ত্ৰসমূহ। এতিয়া আহোঁ আমি ভাৰত আৰু পাকিস্তানৰ অৰ্থনৈতিক সম্পৰ্কৰ কথা। আৰু এই সম্পৰ্কৰ কথা ক'বলৈ গ'লে দেশ দুখনৰ মাজৰ বাণিজ্যৰ কথা জানিবই লাগিব। দুয়োখন দেশ স্বাধীন হোৱাৰ পৰা অৰ্থাৎ 1947 চনৰ পৰা দেশ দুখনৰ মাজত সম্পৰ্ক ভাল নাছিল, এই কথা আমি জানো। ইয়াৰ প্ৰভাৱ পৰিছিল ব্যৱসায়িক ক্ষেত্ৰখনত। কাজিয়াৰ ফলশ্ৰুতিত দুয়োখন দেশে নিজৰ প্ৰয়োজনীয় সামগ্ৰী আনিবলগীয়া হৈছিল আঁতৰৰ পৰা অৰ্থাৎ অন্য দেশৰ পৰা, যাৰ ফলত পৰিবহণ ব্যয় অত্যাধিক ভৰিবলগীয়া হৈছিল। আৰু এতিয়াও
এই ব্যয় কমা নাই। দুয়োখন দেশৰ কাজিয়াৰ সুবিধা লৈছে অন্য কিছুমান দেশে। তেনে তৃতীয় পক্ষৰ দেশসমূহে দুয়ো দেশলৈ খাদ্যশস্য বিক্ৰী কৰি খনিজ তেল, অস্ত্ৰ, দৰৱ আদি যোগান ধৰি আৰু বিভিন্ন প্ৰযুক্তি কৌশল, যন্ত্ৰপাতি, সঁজুলি আৰু মানৱ মূলধনৰ যোগান ধৰি কোটি কোটি টকা দুয়ো দেশৰ পৰা অৰ্জন কৰি আছে। উদাহৰণস্বৰূপে ভাৰতে পাকিস্তানৰ লগত সুসম্পৰ্ক থকাহেঁতেন ইৰাণৰ পৰা বা পাৰস্য উপসাগৰৰ কাষৰ অন্য দেশৰ পৰা খনিজ তেল আমদানি সুলভ মূল্যতে কৰিব পাৰিলেহেঁতেন, যদি আমি পাইপলাইন এটা পাকিস্তানৰ মাজেদি পাতিব পাৰিলোহেঁতেন। আৰু সেই ক্ষেত্ৰত ব্যৱস্থা লোৱা হৈছিলেও, কিন্তু পাকিস্তান আৰু ভাৰতৰ মাজৰ যি বেয়া সম্পৰ্ক, তাৰ কাৰণে আমাৰ এই প্ৰজেক্ট বা এই উদ্দেশ্যটো আমাৰ সফল হ'ব পৰা নাই। ইয়াৰ পিছত স্বাধীনতাৰ পিছৰ পৰা দুয়োখন দেশৰ মাজত ব্যৱসায় একেবাৰে হোৱা নাই বুলি ক'লে ভুল হ'ব। বিশ্বাসৰ অভাৱত ব্যৱসায় যিটো পৰ্যায়ত আশা কৰা হৈছে সেইটো পৰ্যায়ত হৈ উঠা নাই। ভাৰতৰ পৰা পাকিস্তানলৈ ৰপ্তানি কৰা দ্ৰব্যসমূহৰ ভিতৰত কটন বা কপাহ, অৰ্গেনিক কেমিকেল, প্লাষ্টিক আছে, নিউক্লিয়াৰ ৰিয়েক্টৰত ব্যৱহাৰ হোৱা বিভিন্ন ধৰণৰ যন্ত্ৰপাতি আছে, আৰু বিভিন্ন ধৰণৰ বস্তু, মেচিন বা অন্য ধৰণৰ বস্তু আমাৰ ভাৰতৰ পৰা পাকিস্তানলৈ পঠিওৱা হয়, যাৰ মূল্য 2017-18 চনৰ ওপৰত ভিত্তি কৰিলে আমি ক'ব পাৰিম 1.92 বিলিয়ন 2017-18 চনৰ ভিত্তিত। ঠিক তেনেদৰে যদি পাকিস্তানৰ পৰা ভাৰতলৈও কিছুমান বস্তু আমদানি কৰা আমি জানো, সেই দ্ৰব্যসমূহৰ ভিতৰত বিশেষকৈ কি আছে, কিছুমান মিনাৰেল ফুৱেলছ আছে আৰু কিছুমান খাদ্যদ্ৰব্য আছে। খাদ্যৰ ভিতৰত ফল মূল আছে, কিছুমান বাদামজাতীয় খাদ্যদ্ৰব্য আছে আৰু নিমখ জাতীয় আছে, আৰু কিছুমান আছে বিশেষ ধৰণৰ কিছুমান শিল, ষ্ট'ন, আৰু কিছুমান আছে ঠিক তেনেদৰে প্লাষ্টাৰিঙত ব্যৱহাৰ হোৱা কিছুমান বস্তু। গতিকে এনেধৰণৰ কিছুমান বস্তু আমাৰ পাকিস্তানৰ পৰা অনা হৈছে। আৰু 2017-18 চনৰ ভিত্তিতে একেটা সময়তে পাকিস্তানৰ পৰা ভাৰতলৈ অহা দ্ৰব্য সামগ্ৰীৰ মূল্য আছিলে 488.56 মিলিয়ন, 488.56 মিলিয়ন। গতিকে আমি দেখা পাইছোঁ দুয়োখন দেশৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল, যদিও যিমান পৰ্যায়ত নিৰ্ভৰশীল হ'ব পাৰিলেহেঁতেন, দুয়োখন দেশৰ বেয়া সম্পৰ্কৰ কাৰণে সেইখিনি হৈ উঠিব নাই। বিশেষকৈ আমি দেখা পাইছোঁ 1965 চনৰ পৰা 1974 চনলৈ দুয়োখন দেশৰ মাজত বাণিজ্য সম্পূৰ্ণৰূপে বন্ধ আছিল। তদুপৰি 2019 চনৰ যি পুলৱামা কাণ্ড হৈছিল, তাৰ পৰা ভাৰতে পাকিস্তানৰ পৰা আমদানি কৰা দ্ৰব্য সামগ্ৰীৰ ওপৰত 200% কৰ বৃদ্ধি কৰি দিছিল। আৰু ই এক প্ৰকাৰে ক'বলৈ গ'লে পাকিস্তানৰ পৰা অহা দ্ৰব্য সামগ্ৰীসমূহৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰাৰ নিচিনা হৈছিল। গতিকে আমি দেখা পাইছোঁ সময়ে সময়ে দুয়োখন দেশৰ মাজত হোৱা বেয়া সম্পৰ্কৰ ফলশ্ৰুতিত দুয়োখন দেশৰে কিছু নহয় কিছু সমস্যাৰ সৃষ্টি হৈ আহিছে। দুয়োখন দেশৰ মাজত হোৱা অৰ্থনৈতিক সম্পৰ্কৰ বিষয়ে আমি চালোঁ, আৰু ইয়াৰ পৰা আমি গম পালোঁ যে পাকিস্তানে ভাৰতৰ ওপৰত যিমান নিৰ্ভৰশীল হৈ আছে, ভাৰতে পাকিস্তানৰ ওপৰত বৰ বিশেষ নিৰ্ভৰশীল হৈ থকা নাই। আৰু পাকিস্তানে বিশেষকৈ ভাৰতৰ পৰা যি গুণমানযুক্ত কপাহ নিয়ে আৰু দৰৱৰ তেওঁলোকে নিয়ে, পাকিস্তানৰ মানুহে নিয়ে, সেই ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। বিশেষকৈ এই দুটা বস্তুৰ নাম ল'বই লাগিব। ইয়াৰ বিপৰীতে পাকিস্তানৰ পৰা ভাৰতে কিছুমান ক্ষেত্ৰত নিৰ্ভৰশীল আছিলে। বিশেষ বস্তু কেইটামানৰ ভিতৰত আমি ক'ব লাগিব যে কিছুমান বিশেষ এবিধ নিমখ, দ্বিতীয়তে হৈছে যি প্লাষ্টাৰিঙত ব্যৱহাৰ হোৱা কিছুমান বস্তু, আৰু 3 নম্বৰতে হৈছে বাদামজাতীয় কিছুমান ফল মূল। গতিকে আমি এইবিলাকৰ ক্ষেত্ৰত পাকিস্তানৰ ওপৰত কিছু নিৰ্ভৰশীল আছিলোঁ। বাৰু যি কি নহওক, শেষত এটা কথা ক'ব লাগিব, দুয়োখন দেশৰ মাজৰ সম্পৰ্ক ভাল হ'লে দুয়ো দেশৰে লাভ হয় অৰ্থনৈতিকভাৱে, আৰু তৃতীয় পক্ষ কোনো দেশে এই দুয়োখন দেশৰ পৰা পোৱা সুবিধাবিলাকৰ পৰা বঞ্চিত হ'ব।